এতিয়া তুমি চিন্তা নকৰিবা। এতিয়া চাবা তুমি অতি সোনকালে ভাল হৈ যাবা। খুৰা, আপুনি ডক্তৰক গৈ সোধকগৈচোন, যদি আজি অপাৰেশ্যনটো হয় তেন্তে আজিয়ে কৰি দিয়ক। আৰু তেজৰ বাবে আপুনি টকাৰ চিন্তা কৰিব নালাগে। মোৰ হাততে অলপ আছে, ৰ'ব। এয়া লওক আৰু যাওক ডক্তৰৰ লগত কথাটো পাতি আহকগৈ। মই তেতিয়ালৈকে বিনীতাৰ কাষতে আছোঁ। তেতিয়াহ'লে মানে তুমি বিয়ালৈ নগলাই? মই যে সেই সময়ত বিয়াৰ কথা একেবাৰে পাহৰি গৈছিলোঁ। ডক্তৰে তাইক আজিয়ে অপাৰেশ্যন কৰিলে আৰু তেওঁ কৈছে তাইক বোলে তেওঁ এসপ্তাহমানৰ ভিতৰতে ৰিলিজ কৰিব পাৰিব। তাকে। পিছে কনকেশ্বৰ খুৰাৰ হাতত টকা আছে বা নাই? ছোৱালীজনীক লৈ আহিবলৈ টকা জুৰিব বা নুজুৰিব? কিবা উপায় এটা কৰি টকা কেইটামান দি থৈ আহিব পৰা যায় নেকি চাওঁ। পাৰিলে দি থৈ আহিম, শুনিছা?